मैया क'क्राझाराव थानाय रनेन्द्र भवनाव आसाम प्रदेश कंग्रेस हान्जानि जथुम्माजों लोगोसे जयनिं हाबाफारि जानानै थाङो। बे हाबाफारियाव आसाम प्रदेश कंग्रेस कमिटिनि आफादगिरि भुपेन बराया बाहागो लानानै आसाम कंग्रेस दोलोनि थाखाय मोजां सान, मानोना थांनाय गोलाव सम क'क्राझाराव दोलो हिसाबै जों जेबो खामानि मावनो हायाखैमोन। 2 बोसोरनिफ्राय नाजाबोबाय थादोंमोन आरो थांनाय 3 दाननिफ्राय उदालगुरि, चिरां, बाक्सा जिल्लायाव गोबां गोदान जोलैनि लाइमोनफोरा कंग्रेस दोलोआव हाबफैदों। लोगोसेनो दिनैनि बादि गिदिर जयनिं हाबाफारिया क'क्राझार जिल्लायाव गोलाव समनिफ्राय जाबोफेराखै। कलेजनि प्रफेसार, राभा फरायसा गौथुमनि दैदेनगिरि, एबिएमसुनि दैदेनगिरि आरो गुबुन गुबुन बिथिङाव हाबा मावबोनाय सा जनगोष्ठीनि दैदेनगिरि आरो गोबां रायजोफोरा कंग्रेस दोलोआव हाबफैनानै गासै आसामनि थुलुंगाखां होनाय जादों होनना खौरां बिजोंनि गेजेरजों भुपेन बरा बिथाङा ओरैबायदि बुङो। অসমৰ কাৰণে এটা ডাঙৰ আমাৰ কংগ্ৰেছ দলৰ কাৰণে ভাল দিন, কাৰণ কোকৰাঝাৰ এখন জিলা য'ত আমি দীঘলীয়া সময় কোনো সাংগঠনিকভাৱে শক্তিশালী ভূমিকা ল'বলৈ পৰা নাছিলোঁ। আজি 2 বছৰৰ পৰা আমি চেষ্টা কৰি আছিলোঁ আৰু যোৱা 3 মাহত আপোনালোকে গম পায় যে ওদালগুৰি, চিৰাং আৰু বাক্সাত যথেষ্ট আমাৰ নতুন প্ৰজন্মই যোগদান কৰিছে। আজি সমান বৃহৎ যোগদান কাৰ্যসূচী কোকৰাঝাৰত বহু বছৰ ধৰি হোৱা নাছিলে। আজি দেখিছে আপোনালোকে যে 900 মানুহ, কলেজৰ অধ্যাপক, ছাত্ৰ নেতা, ৰাভা ছাত্ৰ সন্থাৰ নেতা, আপচুৰ নেতা, এবিএমচুৰ নেতা, এই ধৰণে ছাত্ৰ নেতাসকল, অধ্যাপকসকল, বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা চাহ শ্ৰমিকৰ নেতাসকল আৰু সাধাৰণ ৰাইজ আজি যি ধৰণে কংগ্ৰেছ দলত আহি পেলাই যোগদান কৰিছে, এইটো মই ভাবিছোঁ যে গোটেই অসম কংগ্ৰেছৰ কাৰণে এটা ডাঙৰ যোগাত্মক দিশ। আৰু এইটোৱে হৈছে যে ৰাইজে পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিছে। এতিয়া ইয়াত যি ধৰণে লুণ্ঠন হৈছে, যি ধৰণে শোষণ হৈছে, যি ধৰণে লুটপাট হৈছে, উন্নয়ন স্তব্ধ হৈ গৈছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো ক্ষমতাকেন্দ্ৰিক ধনসৱস্য ৰাজনীতি, সেয়া মানুহে আমুৱাইছে। বিজেপিৰ প্ৰকৃত চৰিত্ৰ মানুহে বুজি পাইছে, যিটো কাৰণে আজি ৰাইজ কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে, কংগ্ৰেছৰ মঞ্চখন শক্তিশালী কৰিছে। আৰু মই সভাপতি হিচাপে তেখেত সকলোকে আজি মই দললৈ আদৰণি জনাইছোঁ। আপোনালোকক মই আজিয়ে নকওঁ, মধ্যপ্ৰদেশৰ যিদিনাখন ৰিজাল্ট আহিব বিধানসভা নিৰ্বাচন, ছত্তীশগড়ৰ যিদিনা বিধানসভা নিৰ্বাচনৰ ৰিজাল্ট আহিব, ৰাজস্থানৰ যিদিনা ৰিজাল্ট আহিব, সেইদিনাখন আপোনালোকে বিজেপিক সুধিব যে 4খন ৰাজ্যৰ ৰিজাল্টতো বিজেপি শূন্য হ'ল। আপোনালোকে গম পায় নাপায় নাজানো, কৰ্ণাটকত বিজেপি চৰকাৰ চলি থাকোঁতে 33টা সমষ্টিত বিজেপিৰ চিটিং MLA আৰু মন্ত্ৰী ছিকিউৰিটি ফৰফিট হৈছে। ইলেকশ্যন হৰাটোতো হাৰিছেই, 33টা সমষ্টিত বিজেপিৰ MLA মন্ত্ৰীৰ ছিকিউৰিটি ফৰফিট হৈছে। একে ৰিজাল্ট মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ত হ'বলৈ গৈ আছে। তাৰ পাছত সেই মিছন 12 যিসকলে কৈ আছে, তেওঁলোকক সুধিব যে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় ৰিজাল্টৰ পিছত আপোনালোকে কি কয়।